নমস্কাৰ ভিডিঅ'লৈ সকলোকে স্বাগতম ইতিমধ্যে মাৰ্চ পাষ্ট হৈ আছে ইয়াতো হৈছে গহপুৰৰ কেন্দ্ৰীয়ভাৱে গহপুৰ মুখ্য প্ৰশাসনে আয়োজন কৰা স্বাধীনতা দিৱসৰ ফ্লেগ নিশ্চয় আৰু মই তাতে সামগ্ৰিক পৰিৱেশ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকিব কেনেকৈ জনাবলৈ নাপাহৰিব ঘৰে ঘৰে জাতীয় পতাকা স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণত আপোনাসকলৰ সঁহাৰিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি স্বাধীন দেশৰ নাগৰিক। আজি আমাৰ আনন্দ আছে, শান্তি আছে স্বাধীন হোৱাৰ গৌৰৱ। দেশৰ জনতাই আপোন দেশৰ মাটিত থিয় হৈ উত্তাপ্ত কণ্ঠৰে প্ৰকাশ কৰিব পাৰিছে স্বদেশৰ গুণ গৰিমা। স্বাধীনতা মানুহৰ জন্মতত্ত্ব। মানৱ জীৱনত স্বাধীনতাতকৈ মূল্যৱান সম্পদ সম্ভৱ একোৱেই নাই। ব্যক্তিত্বৰ বিকাশত যিদৰে স্বাধীনতাৰ প্ৰয়োজন ঠিক তেনেদৰে এখন দেশৰ প্ৰগতিৰ বাবে স্বাধীনতা লাগিব। এখন স্বাধীন হ'লেহে মানৱৰ সৰ্বমুখী উন্নতিৰ পথ প্ৰসাৰিত হয়। আমি সকলোৱে জানো ভাৰতবৰ্ষৰ স্বাধীনতা বহু কষ্টৰে পোৱা স্বাধীনতা। ইংৰাজৰ প্ৰায় 200 বছৰীয়া দাসত্বৰ পৰা অগণন লোকৰ কষ্ট আত্মবলিদানৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিছে। আমি ভাৰতবৰ্ষ, দেশৰ সুখ আমাৰ সুখ, দেশৰ সুখ আমাৰ সুখ, দেশৰ প্ৰগতি আমাৰ প্ৰগতি। বন্দে মাতৰম, জয় হিন্দ। যিহেতু এইবাৰ ৭৫টা বছৰ ভাৰতৰ স্বাধীনতাৰ গৌৰৱী এইবাৰ ৭৬ সংখ্যকত ভৰি দিছে, সেয়েহে এনেধৰণেই ৰাইজৰ উৎসাহ উদ্দীপনা দেখা গৈছে আৰু বিভিন্ন স্থানৰ পৰা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে পুলিচ প্ৰশাসনৰ NCCৰ ইয়াতে ফ্লেগ মাৰ্চ আৰু অসম মিছন আৰম্ভ হ'ব। এয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু মই মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চব সামগ্ৰিক মাৰ্চ পাষ্টৰ দলসমূহে ইতিমধ্যে তেওঁলোকৰ পুৰস্কাৰ আৰম্ভ কৰিছে। আৰু এইবাৰ এটা কথা ক'ব লাগিব যে লোকে লোকাৰণ্য হৈ পৰিছে। চাওক আপোনালোকে চৌদিশে চাওক, কেৱল মানুহে দেখিব আৰু এইটোৱে হৈছে গহপুৰৰ সামগ্ৰিক পৰিৱেশ। ইয়াৰ পিছতে গালে গালে মঞ্চৰ সন্মুখলৈ আহি আছে চৰকাৰ কলেজ NCC বয়জ গ্ৰুপ। কেশৱ চুতীয়াৰ নেতৃত্বত এয়া চৰকাৰ কলেজ NCC আমাৰ সন্মুখেৰে পাৰ হৈ গৈছে।
বেণ্ডৰ দললৈ আমাৰ মাজলৈ আগবাঢ়ি আহিছে স্বৰ্গৰ কলেজ NCC গাৰ্লছ গ্ৰুপ ৰাইজৰো যথেষ্ট উৎসাহপূৰ্ণ সঁহাৰি এয়া দেখিছে লোকে লোকাৰণ্য হৈ পৰিছে গহপুৰ চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আপুনি যেনিয়ে চাই তেনিয়ে কেৱল মানুহ দেখিব এয়া হৈছে গহপুৰৰ সামগ্ৰিক পৰিৱেশ মই মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলক দেখাবৰ বাবে শুদ্ধ প্ৰয়াস কৰিছোঁ গহপুৰ চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চাওক কেনেধৰণে কেৱল NCC আৰু এটা কথা ক'ব লাগিব কিন্তু তথাপিতো কিন্তু যি ৰাইজৰ উৎসাহ যি NCC কৰা দলসমূহৰ যিখিনি উৎসাহ সেই উৎসাহৰ কথা কিন্তু আমি ক'ব লাগিব আৰু এটা ক'ব লাগিব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে গহপুৰ চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ কেন্দ্ৰীয়ভাৱে গহপুৰ প্ৰশাসনে আয়োজন কৰিছে স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী সেই চৰকাৰী যি কাৰ্যসূচী সেই কাৰ্যসূচীত অংশ ল'বলৈ গহপুৰৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ মানুহ ইতিমধ্যে ওলাই অহা আৰু ইতিমধ্যে দেখিছে NCCৰ দলসমূহ মাৰ্চ পাষ্টত ব্যস্ত হৈ পৰিছে যোৱাকালি এটা বৰষুণৰ ফলত এটা পৰিৱেশটো অলপ বেয়া হৈছে কিন্তু তথাপিতো যে কোনো ৰৈ থকা নাই যে এই হৈছে স্বাধীনতাৰ প্ৰকৃত সংজ্ঞা আৰু ক'ব লাগিব বেণ্ডৰ তালে তালে দেখা পাইছে কিন্তু কেনে পৰিৱেশে বিৰাজ কৰিছে আৰু এইবাৰ এনেধৰণেই পাৰ ভঙা উৎসাহ ৰাইজৰ আৰু এইটো হৈছে গহপুৰৰ সামগ্ৰিক পৰিৱেশ আৰু ৰাইজৰ পাৰ ভঙা উৎসাহ ধন্যবাদ আজিলৈ ভিডিঅ'টো সামৰিলোঁ আৰু আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল চেনেলটো নতুনকৈ আহে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব